নমস্কাৰ, মই বিকি আৰু এইটো মোৰ প্ৰথম ব্লগ ইউটিউবত। আৰু মই আজি যাবলৈ ওলাইছোঁ মোৰ লগৰ এজনৰ লগত, মানে লগৰ নহয় মানে দাদা হ'ব আৰু তাৰ লগত যাবলৈ ওলাইছোঁ মানে ব্ৰইলাৰ আনিবলৈ। তো মানুহ এঘৰৰ পৰা ব্ৰইলাৰ অলপ আনিবলৈ। তো মোৰ ভিডিঅ'টো চাই থাকক। প্ৰথম ব্লগ কিনো বনাম সেইটোকে বনাম বুলি ভাবি পিনে মানে আজি ব্লগটো বনালোঁ আৰু ক'বও নাজানিছোঁ কথা ভালদৰে। আৰু মোৰ চেনেলটোত আপোনালোকে সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব। যদি মোৰ চেলুনত বৰ্তমান এখন মোৰ চেলুন হয় আৰু এইফালে আছে, এইফালে মোৰ মাছ মাংসৰ দোকান আছে এইফালে। তাৰপিছত এইফালে ৰেষ্টুৰেণ্ট বনাই আছোঁ, হোৱাগৈ নাই। কি ক'ব আৰু, গাঁৱলীয়া ল'ৰা, চাকৰি চাকৰি নাই এইবোৰে কৰিব লাগিব আৰু। লগৰজনক ৰখি আছোঁ, ইমান দেৰিলৈকে আহি পোৱাহি নাই। কি হয় আকৌ, মই ভাবিছোঁ কোনোবাই মোক মাতিছে, মই লাভ লাগিছে। আৰু এটা কথা, ব্ৰইলাৰটো বহুত দাম বাঢ়িছে। গাহৰি যেনেকৈ 420 টকা 400 টকা ন, ঠিক তেনেদৰে ব্ৰইলাৰো আজিকালি গোটা ব্ৰইলাৰ 180 টকা। ইমান দাম বাঢ়িছে, কি ক'ব আৰু। হাজিৰা সেই একেই আছে, 200 টকা হাজিৰা, 200 টকাই হাজিৰা। তো মিঠাতেল দাম বাঢ়িছে, ব্ৰইলাৰ পিছৰ কথা বা। তো গৈ থাকিম, দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আদি 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 কি হ'ল, ভাত খাব নিদিলে নেকি? আজি ৰাখী বন্ধন, মোক ভণ্টিসকলে ইমানখিনি ৰাখী পিন্ধালে। সকলো ভণ্টিয়ে যে ইমানখিনি ৰাখী এনে কৈছোঁ, সকলোকে ৰাখী বন্ধনৰ শুভেচ্ছা থাকিল। এই অকল দোকানতে বিকা ৰাখী হয়। আমাৰ এইফালে ইমানকৈ প্ৰভাৱটো নপৰে, কিন্তু কৰিব লাগে আৰু ৰাখী বন্ধন। ভাই বেহেন কা প্যাৰ। তো মই ভিডিঅ'টো বনাম বুলিয়ে সোনকালে ওলাই ল'লোঁ নে কিয়ে নাই, এতিয়া ফোন কৰিছে ঘৰৰ পৰা, আহি ওলোৱাই নাই, আহি আছোঁ বুলি কৈছে। जिया नहीं जाता सुंदर केड़ा लंबे लंबे यार कटे तेरे संगे यार तेरा लंबे लंबे तेरे संगे यार আহি গ'ল চুলি কাটিবলৈ, লগৰে আহে আৰু চুলি কাটিব আহিছে। ইয়াক কাটি লওঁ, পইচা কেইটামান পাই লওঁ, না কি কয়? আচ্ছা, তো এয়া হৈছে বেকাৰী, মোৰ দোকানৰ ওচৰৰে এজন বেকাৰী। ইয়াত কেক অৰ্ডাৰ দিব পাৰিব। আৰু এইজন হৈছে অনাৰ। নমস্কাৰ। নমস্কাৰ, সঁচাকৈ দিব ভিডিঅ'টো। নমস্কাৰ। এইজন ঘৰ মালিক। এয়া চিপছ, 5 টকীয়া চিপছ। এয়া পপ। পেটিছ চেটিছ নবনালা নেকি? পেটিছ হৈ গ'ল, চব বনাই বিক্ৰী হৈ গ'ল। তাৰপিছত তোমাৰ হেৰিত নাই যে আজি পিজ্জাটো। পিজ্জা অৰ্ডাৰ হৈ গ'ল, সেইবোৰ চব হৈ গ'ল। তাৰপিছত ইমান দেৰিলৈকে আহি পোৱাহি নাই, ইয়াতে ৰখি আছোঁ। চুলি তুলি কাটিও হৈ গ'ল, আহি আছোঁ বুলি কৈছে, পাইছোঁ বুলি কৈ আছে। ফাইনেলি বহুত দেৰি মোৰ ৰখি আমনি লাগি গ'ল, আহি গ'ল। এয়া মোৰ দাদাজন ব্ৰইলাৰ আনিবলৈ গৈ আছোঁ, পালেহি বহুত দেৰি মোৰ। হৈছে আমাৰ ঘৰৰ ওচৰৰে দলংখন, য'ত আমি আবেলি সকলো লগৰবোৰে মানে আবেলি ইয়াত আড্ডা মাৰোহি আৰু পাতলা আৰু আদি।
বতৰটো অকণমান ডাৱৰীয়া কৰিছে, হ'লেও একো নাই। ওপৰত দেখা নাই কিমান মজা লাগিছে আকাশখন, এনেকুৱা বগা, কি ধুনীয়া লাগিছে। আৰু সেইফালে চাওক, আমি ইটো পাই আছিলোঁ ন, দেখাইছিলোঁ আপোনালোকক, আৰু এইটোৰ পৰা আহি গ'লোঁ আমি এতিয়া বৰ্তমান। চাওক ধুনীয়া শিৱ মন্দিৰ, এই বামুণী গাঁৱত এটা ধুনীয়া শিৱ মন্দিৰ, মজা। আৰু লগতে এইফালে আছে বামুণী গাঁৱৰ নামঘৰ। আমি ব্ৰইলাৰ উঠাই ল'লোঁ। এইফালে আমাৰ আছে ব্ৰইলাৰটো কাৰ্টুন। এনেকুৱা গোন্ধাইছে নহয়, একদম পোৱা নাই আৰু ইমান এনেকুৱা গোন্ধাই। খাবলৈ আকৌ মজা লাগে, কিন্তু গোন্ধটো মাস্ক পিন্ধি তত পোৱা নাই। তো বন্ধুসকল, এইমাত্ৰ আমি ঘৰ আহি পালোহি। ব্ৰইলাৰ কেজি আপোনাৰ 145 তাতে ল'লে পাইকাৰীকে। ইমান দাম কিয় বাঢ়িছে হয়তো নাজানো, বহুত দাম বাঢ়ি গৈছে। ব্ৰইলাৰ, গাহৰি, সকলো বস্তুৰে দাম বাঢ়ি গৈছে। এতিয়া মই আহিলোঁ মোৰ দোকান, মই দোকান খুলিলোঁ। বাছ কি হ'ল, ব্ৰইলাৰ যোন জেগাত উঠাইছিলোঁ আমি, মানে তাত অলপ লাজ লাগিলে, তো ভিডিঅ'টো ভালকৈ বনাব নোৱাৰিলোঁ তাত মই। একো নাই, এনেকৈ পাৰিম চাগে লাহে লাহে। তো ভিডিঅ'টো চাই যদি ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব সকলোৱে, আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। আজিলৈ ইমানে, বাই বাই।